কি ভাবিছা নাজানাই তুমি নাজানা কেক বনোৱা হৈছে এতিয়া মই তেল পিঠা বনাম ৰেডি কৰি লৈছোঁ এইবিলাক বনাম চব বস্তু ৰেডি কৰি লৈছোঁ এতিয়া বৰ্তমান জুইৰ ওচৰত এতিয়া মানে আমি বনাম আৰু এয়া আমাৰ কেকটো ফুলি ৰেডি কি ভাবিছা নাজানাই তুমি নাজানা কেক বনোৱা হৈছে এতিয়া মই তেল পিঠা বনাম ৰেডি কৰি লৈছোঁ এইবিলাক বনাম চব বস্তু ৰেডি কৰি লৈছোঁ এতিয়া বৰ্তমান জুইৰ ওচৰত এতিয়া মানে আমি বনাম আৰু এয়া আমাৰ কেকটো ফুলি ৰেডি নমস্কাৰ বন্ধুসকল আমাৰ দুয়োৰে তৰফৰ পৰা আমাৰ এই ইউটিউব পৰিয়ালটিলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আশা কৰোঁ সকলোৰে বিহু ভালে কুশলে যাওক আজিৰ এই ভিডিঅ'টো আমি ভোগালী বিহু উপলক্ষে কিছুমান পিঠা পনাৰ আয়োজন কৰিছোঁ গতিকে ভাবিলোঁ আপোনালোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি আহক তেন্তে আজি এই পিঠা পনাৰে উদযাপন কৰোঁ ভোগালী প্ৰথমতে দৈ জলপানখিনি খাই ল'ম তাৰপাছত পিঠা পনাবিলাক খাম গতিকে চাইড কৰি ৰাখিছোঁ পিঠা পনাখিনি এতিয়া এয়া আমি ফাৰ্ষ্ট দৈ খাম দৈ আৰু এয়া বৰা চাউল পিঠা মানে এইটো লৈছোঁ গুড় লৈছোঁ এয়া আছে লগত মহৰ দৈ চুঙাত দিয়া তোমাক দিওঁনে Good. Next. You go, me. It'll hit one. চিৰা আছে এতিয়া আছে পিঠা কৰিব তো পিঠাৰ কাৰণে মোৰ লগত আছে মই কালি ৰাতি বনাইছিলোঁ এয়া তিলৰ পিঠা এইটো হৈছে নাৰিকলৰ পিঠা তাৰপিছত এয়া হৈছে বৰ পিঠা তাৰপিছত এয়া হৈছে ভাপত দিয়া পিঠা বইল কৰিছোঁ বইল কৰা পিঠা আৰু এয়া কেকটো মই বনোৱা নাই বাৰু কেকটো তেওঁ বনাইছে তাৰপিছত এয়া নাৰিকলৰ লাড্ডু বগা চকচকীয়া এয়া তিলৰ লাড্ডু এনেকৈ আছে অলপমান বনাইছিলোঁ তো কেতিয়াবা ৰেচিপিবিলাকো দিম আহক তেন্তে আমি চাহখিনি খাই লওঁ চাহৰ লগতে খাব নেকি চাহটো মই জানো মোক অলপমান কাটি দিছোঁ চাহ পুৰা আমি ফ্লাস্কত লৈ আহিছোঁ পিঠাৰ সৈতে চাহ খোৱাৰ যেতিয়া বেলেগ তো মই প্ৰথমতে ময়ো আৰু এইটোৱে স্বাভিমান অসমীয়াৰ বিহু বুলি ক'লে তিলৰ পিঠা নকৈছিলোঁ নেকি এইটো পাটিচেপ্টা পিঠা বহুত টেষ্টি লাগে ভিতৰত ক্ষীৰ আছে মইতো ভালে পাইছোঁ স্পেচিয়েল নাই খাওঁ যিমান পাৰে মোৰ ফেভৰেটটো হৈছে এতিয়া বইল পিঠা এইটো কি পিঠা বুলি কয় বইল পিঠা আৰু বইল পিঠা আচ্ছা কিহেদি বনাই তো পিঠাগুড়ি ময়দা বইল কৰিছা আৰু ভিতৰত কিবা দিছা নেকি কাজু কিচমিচ দিছা আচ্ছা খাই চাওঁ বাৰু
ইয়াৰ ভিতৰত কোনটো পিঠা যদি আপোনালোকে বনাব বিচাৰে তেন্তে কমেণ্ট কৰিব মই কেতিয়াবা ৰেচিপিটো লৈ আহিম মোৰ পেট ভৰি গ'ল নাৰিকল লাডুটোৱে খাই লওঁ বগা চকচকীয়া লাড্ডু যদি বনাবলৈ বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব মই তেতিয়া নাৰিকলৰ লাড়ু কেনেকৈ বগা হয় ৰেচিপিটো লৈ আহিম এইটো কেলে কলা হয় টেষ্টি এটা মই বনাব নাজানো এইটো কলা হৈছে এইটো বগাও পুৰি পাৰে কলাও পুৰি পাৰে ৰেচিপিটো যদি লাগে ইয়াক কমেণ্ট বক্সত দি দিলে হ'ল এই কলাও কেনেকৈ কলা কৰে সেইটো শিকাব বগা কেনেকৈ কৰে সেইটো শিকাব ঠিক আছে মই খাই চাম বাৰু কলা হৈছে যিটো টেষ্টটো চাওঁ টেষ্টটো ভালেই লাগিছে খাই ভালে আছে দিয়া কলা হৈছে আৰু ইমান অপমান এই বিহুৰ দিনা ইমান অপমান আহিব সকলো বিহু খাবলৈ ন ইয়াতে নিমন্ত্ৰণ কৰিছোঁ মোক এড্ৰেছটো পঠাই দিম আহি গ'লে হ'ল বিহু খাবলৈ 50-50 কয় পাৰিবা কি এইটো খাবলৈ অকলে বা পাৰিছে মই বনাইছোঁ যে খাব মই খাওঁ মই নিজে বনালে ভাল নালাগে মই বনাইছোঁ এইটো টেষ্টি আৰু মই নোৱাৰিলোঁ খাবলৈ কেইটামান থাকিলে নাৰিকলৰ লাড়ু তিলৰ লাড়ুটো আমি দুটাইচোন নাখালোঁ তুমিও নাখালা মই নাখালোঁ অলপমান পিছতকৈ খাম আৰু মই খাই দিম দেই ভালেই খোৱা মানুহ থাকিলে তো আহিব সকলোকে নিমন্ত্ৰণ জনালোঁ সকলোকে আহিব সকলোকে বনাই থাকিব এটা কলা এটা বগা বনাব আহি যাব এইটো আকৌ কি কথা একদম কলা বনাই নোখোৱাওঁ দেই একদম চিন্তা নকৰিব চবফালে কলা চব বগা বনাই খুৱাম বগা আছে কেইটামান এইটো কাহিনীটো মানে কি হ'ল বেছিকৈ পুৰি গ'ল পিঠাটো মই ইমান ভালকৈ নাজানো প্ৰথমবাৰৰ কাৰণে এইবিলাক বনাইছিলোঁ তো বাকীখিনি ভালে হৈছে ভাল বনাইছে দেই প্ৰথমবাৰ বনাইছে ভাল বনাইছে খালি এইটো অলপ মডিফাই কৰিব লাগিব জুইত বনাইছেতো সেইকাৰণে অলপ জ্বলি গ'ল পুৰি গ'ল মানে গেছত বনালে তেন চাগে অলপ ভাল মানে জুইটো বেছি হৈ গ'ল তো উঠাবলৈ এনে টেষ্টটো কিন্তু অ'কে মই 100ৰ পৰা 100 টেষ্টৰ কাৰণে দি দিম বাৰু থেংক ইউ আৰু এনেকৈ আমাৰ সকলোবোৰ ভিডিঅ' আপোনালোকে চাই থাকিব বুলি আশা থাকিলে আৰু এনেকৈ আমাক এগালমান মৰম দি যাব ভাল লাগিব তেতিয়া আৰু আজিলৈ ইমানেই আছিলে পুনৰ লগ ৰ'বা ভিডিঅ'টো চাই ছাবস্ক্ৰাইব এণ্ড লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব কৰিব তো আজিলৈ ইমানেই আছিলে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেন্তে তেতিয়ালৈকে ভালে থাকক আৰু হাঁহি থাকক আৰু সকলোৰে বিহু ভালকৈ যাওক তাৰে কামনা কৰিলোঁ আহিছোঁ তেন্তে আজিলৈ বাই বাই আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে ক'লেই নহয় লাইক কৰিব কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰো কৰি দিব কোনোবা যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব আহিছোঁ তেন্তে আজিলৈ বাই লাভ ইউ অল